গুড মৰ্নিং সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম। চুলিকেইডাল মায়েঙত কটা নহ'ল, এতিয়া চুলিকেইডাল কাটি আহোঁগৈ। ব'লক আজি ব্লগটো এইখিনি পাই আৰম্ভ কৰি দিছোঁ। চুলিকেইডাল কাটি ল'লোঁ, জ্ঞানবেদাকো দুদিনমান পাছত কাটি দিব লাগিব। তাৰ অকণমান কাহ চৰ্দি হৈ আছে, গতিকে দুদিনমান পাছত তাকো কাটি দিম। গুড মৰ্নিং। আজি আমাৰ চকুলীয়ে এইটো কি বস্তু চিনি পাইছেনে? ব্ৰেকফাষ্টত আজি আমাৰ সাগু দানা, গুটি গুটি হয়। ভাল লাগিছে নাই? বহুত দিন খোৱা নাই, তুমি সৰুতেই খোৱাই দিওঁ। আমাৰ ঘৰত চৰাই এজনী আহিছে, জ্ঞান বেটাই লাহেকৈ দিয়া গুচি যাব। যোনখিনি চাউল পৰি আছে বুটলি দি দিয়া। তাই খাই আছে ন, চাউল বেছি ওচৰত নাযাওঁ, ভয় খাব। ভাল পাইছে আৰু। হে গাইজ, গুড ইভিনিং। ভাত পানী খাই অকণমান ফুৰি আহোঁগৈ। জ্ঞান বেটা চকুলীক লৈ লৈছোঁ। আমি আহি পাই গৈছোঁ মালিগাঁও। এতিয়া কামাখ্যা মন্দিৰৰ ওপৰলৈ উঠিম আৰু জ্ঞান বেদাহঁতক কামাখ্যা মন্দিৰৰ বেক চাইডে, কামাখ্যা মন্দিৰ নাযাওঁ, কামাখ্যা মন্দিৰৰ বেক চাইডে এটা খুব ধুনীয়া ভিউ পইণ্ট আছে, তাতে ফুৰাম। আমি আহি পাইছোঁ কামাখ্যা মন্দিৰৰ গেট। এতিয়া যাওঁ ওপৰলৈ। আমি ওপৰলৈ উঠি গৈ আছোঁ। কামাখ্যা মন্দিৰ, কামাখ্যা মন্দিৰ হয়। তোমাৰ আহিছে নহয়, কেইবাবাৰ আহিছা তুমি? তুমি কেইবাবাৰ আহিছা? পানী নগৈছে কিবা। আমি আহি পাইছোঁ কামাখ্যা মন্দিৰ। ৰাস্তাত নাযাবা দেই, জ্ঞান বেটা এইখিনিত উঠে বোলে। এইফালে নাযাবা, ৰাস্তাফালে নাযাবা। চকীত ধুনীয়া ইয়াৰ পৰা। চকুলি তাত ৰখি আছে, তাত দুখন ফটো ল'ব লাগিব। চাবা, জোৰচে নাহিবা, পৰিবা। কি ক'লা? অঁ, আহিম, তোমাক চব জেগাত লৈ যাম মই। ভাল লাগিছে নাই? চোৱা সেইফালে চোৱা, এইবিলাক চোৱা, কিমান আমি ওপৰত আহিলোঁ, দেখিলা? ইয়াৰ পৰা একদম শ্বিলং শ্বিলং লাগে, ইয়াৰ পৰা একদম শ্বিলং শ্বিলং লাগে। জ্ঞান বেটা পূৰা এনজয় কৰিছে। আৰু এইখিনি টাৰ্ণিং পইণ্টটোতে আমি অকণ ৰখিছোঁ। কি ফটো তুলি আছা? বাবা, কি ধুনীয়া দেখিছা জ্ঞান? সেইখন চোৱা, নতুন ব্ৰিজ। আমি তাত যাম দেই। কিয় সেইখন উঠিম, এখন নতুন ব্ৰিজ। আমি কামাখ্যা মন্দিৰৰ ওপৰৰ পৰা আকৌ নামি আহিলোঁ। সেইফালে যোন ওপৰেদিও যাব পৰা ৰাস্তা এটা আছিল, কিন্তু ব্লক হৈ আছে। এতিয়া আমি তলেদি এক পাক ঘূৰি আহি আকৌ বেক চাইডেদি সোমাম। এতিয়া এফালে দি ৰাস্তাটো আগত বনাই আছিলে, কিন্তু এতিয়া হৈ গ'ল। ব'লক এতিয়া ওপৰলৈ উঠি যাওঁ। Wow, sa. Diyan na ha, ifala ha.
চাবা হা পানী এই চোৱা ব্ৰহ্মপুত্ৰ নাই হা এইখন চোৱা শৰাইঘাট ব্ৰিজ হা এইখন দেখিছা মাছ মাছ তাতে আছে পানীত আছে দেখিছা কিমান ধুনীয়া বতাহ মাৰি আছে ডলফিন আছে বহুত আছে ভাগ্য লাগিব দেখাবলৈ কিবা কাম চলি আছে নি আগত আমি ইয়াত কিমান খোজকাঢ়িছিলোঁ ইমান চাফা আছিলে এতিয়া অৱস্থাই নাই খেলা এতিয়া জোলনা দিয়ান জোলনা খেলা ৰছীকেইডালত ধৰি লওঁ অঁ তেতিয়াহ'লে ধৰি লওঁ ভালকৈ বঢ়িয়া ধ্যান বেটাই একদম অঁ বঢ়িয়া বঢ়িয়া ধ্যান বেটাই ইয়াত জোলনা পাই গৈছে লাহে 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 পৰিবা আগলৈ যাবানে আগলৈ অঁ আমি আহি পাইছোঁ এইখিনি ৰাস্তাটো কিবা কাম কৰি আছে নেকি পূৰা ভাঙি চিঙি বনাই আছে আকৌ ধ্যান বেটা এবাৰ পিছফালে বহি ল'লে কিবা বনাইছে কিবা কাটি কুটি গোটেই কৰিব এতিয়া আকৌ আধাতে কোৱা নাই নেকি এই এনেকৈ চাহপাহাৰবিলাক কাটি কিনে খাপ খাপকৈ বনাইছে চোৱাচোন কিমান ধুনীয়া দেখিছা নাই ইয়াৰ পৰা চোৱা কি ধুনীয়া এইটো আমি এতিয়া চাবা দেই ওপৰলৈ উঠি যাম চোৱা একদম সেউজীয়া দেখিছা ন চোৱা ব্ৰহ্মপুত্ৰ আকৌ এডোখৰ বেলেগ জেগাত আহিছোঁ ধ্যান চোৱা প্লেন গৈ আছে হ'ব দিব নালাগে এইখিনি ডাউন ইছ ৰাম একেবাৰে গাড়ীখন গুচি যাব বুলি বোলাই থাই মা গ'ল আকৌ বেলেগ এটা জেগালৈ আহিছোঁ এইফালেদি আগত আমি এইফালেদি আহিছোঁ এতিয়া আহোঁতে কামাখ্যা মন্দিৰৰ ওপৰেদি কিন্তু ৰাস্তাটো বন্ধ হৈ আছে এতিয়া আকৌ এক পাক মাৰি আহিলোঁ কিয়া পৰি যাবা হা ফটো দুখনমান মাৰিব লাগিব নহয় পানী ইমান ওপৰত পানী ক'ৰ পৰা আহিব আকৌ নাযাবা নামি নাযাবা আমি কামাখ্যা মন্দিৰ যেতিয়া উঠি আহিছিলোঁ আমি এইটো ৰাস্তা দি আহিব পাৰিলোঁ কিন্তু এইটো আমি আধাতে ব্লক পালোঁ কিবা বনাই আছে গতিকে আমি এক পাক মাৰি আহিলোঁ মাৰি এতিয়া এইফালে আহিলোঁ গাড়ী এটা ৰাখি থৈ আহিছোঁ আৰু আমাৰ চকুলিয়ে পূৰা খোজকাঢ়ি আছে ধ্যান বেটাই দৌৰি আছে ধ্যান বেটাক আৰু ফুৰিব পালে একো নালাগে তলত মানুহ ঘৰ আছে এইবিলাক কি হয় কহুৱা নেকি কহুৱা নে ঝাৰু হ'ব চাগে আজি ছানডে আবেলি আমি কামাখ্যা মন্দিৰৰ ওলাই আহিছোঁ আমি ঘূৰিয়ে ফুৰোঁ এনেকৈ বন্ধ পালে ন হেই গাইছ আমি যাওঁ এতিয়া গৈ থাকোঁ পূৰা এনজয় কৰিলোঁ তিনিটাই মানুহ বেছি নাছিলে ধ্যান মাথা নুলিয়াবা আৰু কিখন আধা উঠাই দিয়া চাই আছা চাই থাকা মাথা নুলিয়াবা দেই অঁ গাড়ী চলাই আছোঁ নহয় গাড়ী চলাই আছোঁ মাথা নুলিয়াবা দেই যাওঁ এতিয়া আমি গৈ থাকোঁ আজি আবেলিটো খুব ভাল লাগিলে ব্ৰহ্মপুত্ৰ পাৰে পাৰে কামাখ্যা মন্দিৰৰ বেক চাইডে নতুন ৰাস্তাটো আৰু এতিয়া নতুন মালিগাঁও ফ্লাইঅভাৰখন ধ্যান বেটা চকুলিক দেখাম আৰু যামগৈ আমি আছোঁ এতিয়া মালিগাঁও ব্ৰিজৰ ওপৰত নতুন যোনখন বনাইছিলোঁ আমি অহাই নাছিলোঁ ধ্যান বেটা অহাই নাছিলোঁ এতিয়া চাই লওঁ এটা বলৰ নিচিনা আছে ধ্যান বেটা ফটো উঠে বোলে ইয়াত আহা এইখন হৈছে মালিগাঁও নতুন ফ্লাইঅভাৰ যাওঁগৈ আহা
চলো এতিয়া গৈ থাকোঁ আমি বাই বাই যাওঁ আকৌ আহিম বেলেগ এদিনাখন আকৌ যাম দে আহি আমি ফেঞ্চি বজাৰ পাই গ'লোঁ আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ লগ পাম আকৌ এটা নতুন ভিডিঅ'